নমস্কাৰ জনাইছোঁ সকলোকে। আজি বনাম কলডিলৰ সৈতে লোকেল চিকেন। যোগাৰ কৰি লৈছোঁ, আদা নহৰু পেষ্ট বনাই লৈছোঁ, আলু কাটি লৈছোঁ, পিঁয়াজ কাটি ল'লোঁ আৰু দুটা কেঁচা জলকীয়া লৈ লৈছোঁ। তাৰপিছত কেৰাহীটো গৰম হোৱাৰ পিছত মই তেল দি দিলোঁ। বহুত বেছি গৰম হৈ গ'ল তেলখিনি, এইকাৰণে কেৰাহীটো ৰঙা হৈ গ'ল। তাত পাঁচফোৰণ দিলোঁ, জলকীয়া দিলোঁ, পিঁয়াজ দি কিনে ভাজি ল'ম। আদা নহৰু পেষ্টখিনিও দি ল'লোঁ, দি কিনে এতিয়া ভাজি ল'ম ধুনীয়াকৈ। ভাজি হোৱাৰ পিছত ভাজি হোৱাৰ পিছত এতিয়া মই কলডিলখিনি দি ল'লোঁ। কলডিলৰ লগত নিমখ হালধি দি কিনে অলপ ভাজি ল'ম ধুনীয়াকৈ। তাত আলুখিনি দি ল'লোঁ, কাটি লোৱা, সেইখিনি দি কিনে ভালদৰে ভাজি ল'ম। এতিয়া লোকেল চিকেনখিনি দি দিলোঁ, এতিয়া ধুনীয়াকৈ ভাজি ল'ম। ভাজি ভজা হৈছে আৰু ভজা হোৱাৰ পিছত অকণমান পানী দি দিলোঁ। পানী দিয়া হোৱাৰ পিছত এতিয়া অকণমান উতল আহিব দিম। উতল অহাৰ পিছত ঢাকি দিম। ঢাকি দিয়া হৈ গ'ল। ইয়াতে অকণমান জিৰা গুড়ি দিছোঁ, বাকী বেলেগ মছলা একোৱেই ইউজ কৰা নাই। এয়া হৈ গ'ল, গোটেইখিনি ৰেডি হৈ গ'ল। এইখন মোৰ থালিখন। এয়া লোকেল চিকেন বনালোঁ আৰু এয়া কলডিলৰ লগত লোকেল চিকেন। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব।